क'क्राझार रघुनाथ ब्रह्म सिविल हस्पिटाल कम गोटे अंचल माने सबसे पुराना हस्पिटाल और सिविल हस्पिटाल। আজি এই অঞ্চলৰ বড়োলেণ্ডত বহু বছৰ আন্দোলনৰ দ্বাৰা বহু ধৰণৰ মানে অপ্ৰীতিকৰ ঘটনাৰ মাজেদি মানুহ মৰিব লগা পৰিস্থিতিৰ মাজেদি মেডিকেল কলেজ স্থাপন কৰিব পৰা গৈছে কোকৰাঝাৰত। কোকৰাঝাৰ ৰঘুনাথ ব্ৰহ্ম সিভিল হস্পিটাল কম এই গোটেই অঞ্চলৰ মানে সবচেয়ে পুরানা হস্পিটাল और सिविल हस्पिटाल। এইখন सिविल हस्पिटाल बनवार पिছত लाहे लाहेके आमी यार एटार पिছত एटा आमार जाबतीय प्रयोजनीय डिपार्टमेन्टবোৰ आमी आनिब पाइছো। जेनेके इनफ्रास्ट्राक्चार लागे लाहे लाहेके आमी बनाब पारिलो। बृहत एटा माने एरियात आमी हस्पिटालখন बनाइছো। আজি এই অঞ্চলৰ বড়োলেণ্ডত বহু বছৰ আন্দোলনৰ দ্বাৰা বহু ধৰণৰ মানে অপ্ৰীতিকৰ ঘটনাৰ মাজেদি মানুহ মৰিব লগা পৰিস্থিতিৰ মাজেদি মেডিকেল কলেজ স্থাপন কৰিব পৰা গৈছে কোকৰাঝাৰত। এই মেডিকেল কলেজ স্থাপন কৰাৰ মিনিংটো এইটো নহয় যে ইয়াত থকা মানে ইমান বছৰ ইয়াতে চলি থকা সিভিল হস্পিটালখন ধ্বংস কৰিব লাগে সেইটো নহয়। মেডিকেল কলেজখন হওক আৰু ভালেই হওক, কিন্তু ইয়াৰ যি সিভিল হস্পিটাল এইখনো থাকক। আৰু এটা বিশেষ কথাটো হৈছে এইখন সিভিল হস্পিটাল এনেকুৱা এজন ব্যক্তিৰ নামত থোৱা গৈছে, ৰঘুনাথ ব্ৰহ্ম। এতিয়া ৰঘুনাথ ব্ৰহ্ম কোন হয় আমাৰ মানুহবিলাকে নাজানে। ৰঘুনাথ ব্ৰহ্ম কোনোবা এজন মন্ত্ৰী হিচাপে এই চকুটি চাই আমাৰ মানুহবিলাকে। এই অকল এজন মন্ত্ৰী নাছিল, অসমখন বচাই ৰখা, ভাৰতৰ ইণ্টাৰেষ্টৰ কাম কৰা আৰু এই অঞ্চলৰ প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী মানুহসকলক সুৰক্ষিতভাৱে যাই থকাৰ ব্যৱস্থা কৰা ব্যক্তি হ'ল ৰঘুনাথ ব্ৰহ্ম। আপোনালোকে নিশ্চয় গম পাব যে 1905 চনত যেতিয়া পাৰ্টিশ্যন অফ বেংগল কৰা হৈছিলে, সেই সময়ত আমাৰ পুৰাণী যি গোৱালপাৰা জিলা, এই পুৰাণী গোৱালপাৰা জিলাখন প্ৰেজেণ্ট ডে বাংলাদেশ মানে সেইটো সময়ত ৱেষ্ট বেংগল ইষ্ট বেংগল কৰিছিল। ইষ্ট বেংগলৰ লগত চামিল কৰাৰ সিদ্ধান্ত হৈছিল। অসমৰ কোনো নেতাবিলাকে প্ৰটেষ্ট কৰা নাই। ৰঘুনাথ ব্ৰহ্ময়ে নিজৰ মানে পাৰ্টি ৱাৰ্কাৰসকলক লৈ পেলাই এই অঞ্চলত নেতাসকলক লৈ পেলাই ভেহেমেণ্টলি প্ৰটেষ্ট কৰিছে। এই অঞ্চলৰ ৰাইজক লৈ পেলাই ব্ৰিটিছ চৰকাৰৰ ওচৰত গৈ পেলাই ভেহেমেণ্টলি প্ৰটেষ্ট কৰাৰ পিছতহে আজি এই যেটো 6টা প্ৰেজেণ্ট ডে ডিষ্ট্ৰিক্ট বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা আৰু